কি দিম চাটনি সস মিউনিস হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আমি আজি আহিছোঁ মা বাঘেশ্বৰী মন্দিৰ। ইয়াতে চাওক মানে বহুত মানুহ আহিছে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। চ' আমিও গোৱালপাৰাৰ পৰা আহিছোঁ, বেছি দেৰি হোৱা নাই, অলপ আগতে আহি পালোঁ। চ' আমি সেৱা চেৱা কৰি লওঁ, তাৰপিছত আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাম। লগতে বঙাইগাঁৱৰ কেইখনমান পূজা আমি চাম বুলি ভাবিছোঁ। চ' যিকেইখন চাওঁ আৰু আপোনালোকক দেখাম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব অলপ। পূজাৰ কিছু মজাই বেলেগ। এইখন আমি আন এখন পূজা মণ্ডপত আহিছোঁ, চাওক। কি ধুনীয়াকৈ সজাইছে, বহুত বেছি ভাল লাগিছে। এই পূজা মণ্ডপখনো ময়ূৰৰ আকৃতিত বনাইছে, ইমান বেছি ভাল লাগিছে নহয়। আপোনালোকক দেখাম বাহিৰৰ পৰা। মই এতিয়া ভিতৰত সোমাই আহিছোঁ, চ' বাহিৰৰখিনি দেখাম। চ' চাব, ইমান বেছি ধুনীয়া লাগিছে। এতিয়া আহিছোঁ নিউ বঙাইগাঁৱৰ। এতিয়া মানে বৰ্তমান এইটো মানে মণ্ডপ, পূজাৰ মণ্ডপ একদম কেন্দ্ৰবিন্দুৰ আকৰ্ষণ বুলি ক'ব পাৰি। বহুত ধুনীয়া ৰাম মন্দিৰ যে আছে, ৰাম মন্দিৰটোৰ মানে লেখীয়াকৈ বনাইছে। বহুত বেছি ভাল লাগিছে আহি। ইয়াতে পূৰা মানুহ একদম, আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল। একদম মানে কি বুলি ক'ম, জাম আছিলে, গাড়ী চাড়ী বাইক চাইক। এতিয়া ৰাম মন্দিৰটোৰ নিচিনাকৈ বনাইছে, ৰাম মন্দিৰৰ আৰ্হিত বনাইছে। বহুত বেছি ভাল লাগিছে আহি। লগতে মানুহ চাওক না, ইমানবিলাক মানুহ আহিছে। মোৰো আহি বহুত বেছি ভাল লাগিছে। চ' আৰু ক'ত ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব।
হ্যাঁ এতে এতে পার্মানেন্ট পাবো আমি পূজাতে দোকান দিছি এতিয়া আমি খাই আছো পাস্তা চাওক